নমস্কাৰ। কবিতাৰ শিৰোনাম দিহিং পাটকায়ে কান্দে। ৰচনা হেমন্ত বৰুৱা। আবৃত্তি কুলদীপ নাৰায়ণ বৰা। আজি দিহিং পাটকায়ে কান্দে। আজি দিহিং পাটকায়ে কান্দিছে। অসমীয়াই কোলা শুৱনি কৰা সেউজীয়া দিহিং পাটকায়ে চাই আছে নিস্তব্ধ হৈ স্বাৰ্থলোভী এচাম মানুহৰ মুখলৈ। শুন হেৰো ৰাজনীতিৰ ক্ষমতাৰে বলিয়ান প্ৰতাপী নেতাসকল, তহঁতৰ হেন চকু মাথো কিয় পৰে? প্ৰকৃতিৰ নুমলী জীয়ৰী অসমীয়া আইলৈ আকৌ এবাৰ লুণ্ঠন, আকৌ এবাৰ শোষণ অসমীয়া আইৰ সম্পদৰ ওপৰত। পাহৰি যাওঁ কিয় সৌ সিদিনা প্ৰকৃতিৰ লগত খেলা ভণ্ডামিবোৰৰ ফলাফল? ভুগিছে দুৰ্ভোগ সমগ্ৰ ধৰিত্ৰীয়ে, আকৌ মৰসা কিয় ইমান দিহিং পাটকাইৰ বুকু সুদা কৰাৰ? পাহৰি যাওঁ কিয় প্ৰকৃতি থাকিলেহে মানুহ থাকিব। জানিও নুবুজাৰ ভাও ধৰ কিয় নিজৰ স্বাৰ্থৰ কথা ভাবি? পাহৰি যাওঁ মূৰ্খ মানৱ জীৱ জন্তু চৰাই চিৰিকটিৰ কথা। সিহঁতৰো জীয়াই থকাৰ অধিকাৰ আছে এই পৃথিৱীত। কেৱল মানুহৰ নহয় এই ধুনীয়া ধৰণীখন। কোন দিশে পৃথিৱীৰ ভৱিষ্যত ভাবি চাইছনে এবাৰ? আজি দিহিং পাটকায়ে কান্দে। আজি দিহিং পাটকায়ে কান্দে। আজি দিহিং পাটকায়ে কান্দে। অকল ভিডিঅ'টো বনাবলৈ অলপ চেষ্টা কৰিলোঁ, সিমান ভাল হোৱা নাই মই গম পাইছোঁ, আৰু ভিডিঅ' কোৱালিটিটো যথেষ্ট বেয়া হৈছে। তো সেইকাৰণে মই ক্ষমা বিচাৰিছোঁ। ইয়াৰ পিছত ভাল ভিডিঅ' কোৱালিটি আনিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো আজি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু বেছি ভাল পালে শ্বেয়াৰ কৰিব। যদি চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব এনেকুৱা ধৰণৰ ভিডিঅ' সকলোতকৈ আগত পাই থাকিবলৈ। ধন্যবাদ।